যিসকলে আসন গ্ৰহণ কৰি এই অনুষ্ঠানটিৰ উৎসৱ বঢ়াইছে সেইসকলৰ প্ৰতিও মোৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু সদৌ শেষত যিবিলাক পুস্তক প্ৰতিষ্ঠানে আহি আমাৰ এই গ্ৰন্থমেলাখনি উদ্বুদ্ধ কৰি তুলিছেহি সমূহ পুস্তক প্ৰতিষ্ঠানৰ গৰাকীসকলক, কৰ্মীসকলক মোৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। আজি আপোনালোকৰ আমাক এটা উঘোষণা মহৎমহীয়ান ৰংপুৰ গৌৰৱ বঁটা প্ৰদান কৰিছে। এই বঁটা গ্ৰহণ কৰাৰ কোনো উপযুক্ততা মোৰ আছে বুলি মই কিন্তু ভবা নাই। মই শিক্ষাবিদো নহওঁ, মই এজন সাধাৰণ শিক্ষক, মই সাহিত্যিকো নহওঁ, মই ভাষা সাহিত্যৰ এজন সাধাৰণ কৰ্মী। আপোনাসকলে এই দুটা বিশেষণেৰে মোক বহু ওপৰলৈ তুলি দিছে। মই কিন্তু সেইখিনি বিশেষণৰ যথাযোগ্য সন্মান আপোনালোকক আগবঢ়াব নোৱাৰি। যি কি নহওক, এই যে মৰম, এই যে স্নেহ, এই যে আপোনাসকলে আমাক জনাইছে, তাৰ বাবে মই বিশেষকৈ খোজৰ এই অনুষ্ঠানটিৰ খোজৰ প্ৰতিজন সদস্যক, সভাপতি, সম্পাদক প্ৰমুখ্যে প্ৰতিজন সদস্যক মোৰ আন্তৰিক কৃতজ্ঞতা মই জ্ঞাপন কৰিছোঁ। আৰু এই কৃতজ্ঞতাৰ মাজেদি মই ক'ব খুজিছোঁ যে আপোনালোকে মৰমেৰে আগবঢ়োৱা এই বঁটাটি মই অতি শ্ৰদ্ধাৰে মই গ্ৰহণ কৰিছোঁ। মই বৰ বিশেষ কথা ক'ব খোজা নাই। গ্ৰন্থমেলাৰ বিষয়ত আমাৰ উপাচাৰ্য ডাঙৰীয়া প্ৰমুখ্যে, মাননীয় সাংসদসকল প্ৰমুখ্যে ভালেখিনি লোকে এই বিষয়ত আমাক কৈ গৈছে। মই এই আপাহতে গ্ৰন্থ মেলাৰ যিসকল উদ্যোক্তা, খোজ, এই খোজ অনুষ্ঠানটিক মই এটা কথা ক'ব খোজোঁ। আমাৰ এটা কথাত আমি অভাৱ অনুভৱ কৰিছোঁ প্ৰত্যেকজনে, যে আমাৰ গ্ৰন্থ অধ্যয়নৰ প্ৰতি আমাৰ সমাজখন বিমুখ হৈছে। গ্ৰন্থৰ প্ৰতি যি প্ৰেম, সেই প্ৰেম যেন আমাৰ আঁতৰি আহিছে। মই ভাবোঁ যে খোজে অন্ততঃ এই শিৱসাগৰ নগৰতে এটা জৰীপ চলাওকচোন। শিৱসাগৰ যিখন জিলা পুথিভঁৰাল, এই জিলা পুথিভঁৰালৰ পঢ়ুৱৈ কিমানজন? পঢ়ুৱৈ বাঢ়িছে নে কমিছে? মহাবিদ্যালয়, বিদ্যালয় যিকেইখন আছে, সেইকেইখনৰ প্ৰত্যেকতে একোটাকৈ গ্ৰন্থাগাৰ আছে। সেই গ্ৰন্থাগাৰবিলাকত তলা চাবিত মামৰে ধৰিছে নে তাৰ গ্ৰন্থ ছাত্ৰ ছাত্ৰীসকলে অধ্যয়ন কৰিছে? এই ধৰণৰ এটা যদি অধ্যয়ন চলোৱা হয়, জৰীপ চলোৱা হয়, তেতিয়াহ'লে আমি অহা বছৰলৈ ক'ব পাৰিম যে এই খোজৰ উদ্যোগত যি গ্ৰন্থমেলা আয়োজন কৰা হৈছে, এই গ্ৰন্থমেলাৰ সাৰ্থকতা কিমানখিনি হৈছে, আগবাঢ়িছোঁ নে আমি পিছ পৰিছোঁ। আমি সাধাৰণভাৱে আমাৰ সাংসদ ডাঙৰীয়াই, আশা ডাঙৰীয়াই বহুখিনি কথাই কৈছে। এটা কথা মোৰ আকৌ মনত পৰিছোঁ বা ভাবিছোঁ, এটা সময় আছিলে যেতিয়া আমাৰ বিয়া বাৰুবিলাকত কিতাপ উপহাৰ দিয়া হৈছিল। কিতাপ উপহাৰ দিছিল। মোৰ মনত আছে, মোৰ নিজৰ বিয়াতে সেই সময়ত শ্ৰদ্ধেয় হেম বৰুৱা ডাঙৰীয়াই আচুফুল নামৰ কিতাপখন ওলাইছিল। মই 6খন নে 7খন আচুফুল উপহাৰ হিচাপে পাইছিলোঁ। সেইৰূপে আৰু অনেক কিতাপ, সকলোখিনি কিতাপ মোৰ হাতত নাই, এতিয়া হয়তো মোৰ হাতত 10খনমান কিতাপ আছে উপহাৰ পোৱা, যে সেই নিলে পঢ়ি ঘূৰাই নিদিলে। আজিকালি
কোনো বিয়াত সেই কামটো কৰা আমি দেখা পোৱা নাই। এই কামটো কোনে কৰিব লাগিব? মই কৰিব লাগিব, আপুনি কৰিব লাগিব, নে কোনোবাই কৰিব বুলি আমি গা এৰা দি অন্য সাধাৰণ কিবা এটা উপহাৰ আমি দৰা কইনাক দিমগৈ? মই ভাবোঁ সেই সাধাৰণ এটা উপহাৰ দিয়াতকৈ এখন কিতাপ যদি আপুনি বিয়াখনত দৰা কইনাক দিয়ে, কেইবাটা কথাও তাৰ পৰা লাভৱান হয়। কিতাপখন বিক্ৰী হ'ল, প্ৰকাশকে পইচা পালে, দোকানে পইচা পালে, অন্ততঃ শতকৰা 4জন মানুহে হ'লেও সেই কিতাপখন পঢ়িলে আৰু সেই কিতাপখন বছৰৰ পিছত বছৰ ধৰি সেই মানুহজনৰ হাতত সংৰক্ষিত হৈ থাকিল। সেই সংৰক্ষণৰ যোগেদি বছৰৰ পিছত বছৰ ধৰি সেই মানুহজনে আপোনাক সুঁৱৰিলে। ইত্যাদি ইত্যাদি কথাবিলাক আমি নতুনকৈ চিন্তা কৰি চাব পাৰোঁ নেকি? মোৰ আজি সেই ভাৱটো অনুভৱ হৈছে। লগে লগে মই আৰু এটা কথাত মই অলপ হতাশ হৈছোঁ। সেয়া হ'ল, আমি শিৱসাগৰীয়া মানুহখিনিয়ে, আমাৰ সাংবাদিক বন্ধুসকল, আমি এটা বাতৰি প্ৰায়ে পাওঁ যে এইখন স্কুলৰ পৰা অসম সাহিত্য সভাৰ 15জন ব্যক্তি অসম সাহিত্য সভাৰ সভাপতি হৈছিল বেজবৰুৱাৰ দিনৰ পৰা। কিন্তু 21শ শতিকাত শিৱসাগৰত সাহিত্যৰ চৰ্চাটো কেনেদৰে চলিছে? সাহিত্য আলোচনী যিখন প্ৰকাশ হয় গুৱাহাটীৰ পৰা, সাতসৰী ব্লক, গৰিয়সী ব্লক, প্ৰকাশী ব্লক, মই বেটুপাত লুটিয়াই চাওঁ যে চিনাকি শিৱসাগৰৰ লেখক আছে নেকি? 2-4জন কবিৰ কবিতা পাওঁ, ৰংপুৰীয়া কবিৰ প্ৰবন্ধ নাপাওঁ, গল্প নাপাওঁ, ৰস ৰচনা নাপাওঁ, আন ঠাই পাওঁ, শিৱসাগৰৰ নাপাওঁ। এই কথাটো কিয় হৈছে? এইটো মই ভাবোঁ আমাৰ এটা চিন্তাৰ বিষয়ে পৰিছে। আমাৰ বৌদ্ধিক জগতখন, বৌদ্ধিক সমাজখন কিবা এটা স্থবিৰতা আহি পৰিছে নেকি? সাহিত্য চৰ্চাত আমি কিবা এটা হামাহি কৰিছোঁ নেকি? ইত্যাদি ইত্যাদি প্ৰশ্নবিলাক আমাৰ মনলৈ নহাকৈ নাথাকে। মই এইকেইটা কথাই আপোনাসকলৰ আগত নিবেদন কৰিছোঁ। শিৱসাগৰীয়া সাহিত্য, শিক্ষা, সংস্কৃতি যোৱাটো শতিকাত শিৱসাগৰৰ সাংস্কৃতিক জীৱনখন তাহানি প্ৰফুল্ল বৰুৱা, কুনু বৰুৱাৰ দিনৰ পৰা দীপালী বৰঠাকুৰৰ মাধ্যমেদি যেনেকৈ জকমকীয়া হৈ আছিল, বৰ্তমান শিৱসাগৰীয়া সমাজখন তেনেদৰে উজ্জ্বল হয়নে বাৰু? যদি নহয়, তেতিয়াহ'লে তাৰ বাবে দায়ী কোন? মই, আপুনি, নে আন কোনোবা? এই কথাবিলাক আমি বিশ্লেষণ কৰি চোৱাৰ এটা সময় আহিছে বুলি ভাবিছোঁ। আৰু সেই বিশ্লেষণৰ বাবে আমাৰ যিটো খোজ অনুষ্ঠান, যিটো অনুষ্ঠানে এনেকুৱা এটা মহৎ অনুষ্ঠান আজি বছৰ বছৰ ধৰি অনুষ্ঠিত কৰি আহিছে, সেই অনুষ্ঠানটোৱেই আগভাগ লৈ এইখিনি কথা চিন্তা কৰিলে ভাবোঁ যে ভাল হ'ব। মই বিশেষ দীঘলীয়া কথা ক'ব খোজা নাই, কিন্তু এইকেইটা কথা মোৰ মনলৈ অহা কথা আপোনালোকৰ লগত নিবেদন কৰিলোঁ। যদি ভাল পায় গ্ৰহণ কৰিব, যদি বেয়া পায় এই পাগলটোৱেনো ইয়াত কি বকিছে সেইবুলি দলিয়াই দিব, তাৰ কাৰণে মোৰ কোনো আক্ষেপ নাই। এইখিনি কথাকে কৈ আজিৰ এই যি সন্মান খোজে মোক যাচিলে, মই আগতেই কৈছোঁ যে মই শিক্ষাবিদো নহওঁ, মই সাহিত্যিকো নহওঁ, কিন্তু এটাই মোৰ বিশ্বাস আছে যে 1962 চনৰ পৰা 98 চনলৈকে কৰা শিক্ষকতাত মই অন্ততঃ জ্ঞান বিশ্বাসত শ্ৰেণীত থাকি দিয়া নাছিলোঁ। জ্ঞান বিশ্বাসত মই শ্ৰেণীত থাকি দিয়া নাছিলোঁ। মোৰ বহু ছাত্ৰ ইয়াত আছে, তেওঁলোকে হয়তো ক'ব, আৰু
সেই দিশত মই যথেষ্টখিনি অধ্যয়নো হয়তো কৰিছিলোঁ আৰু সেই অধ্যয়নৰ মাজেদি যিখিনি ন ন তথ্যৰ সম্ভেদ পাইছিলোঁ সেই সম্ভেদখিনি মই দিছিলোঁ। আৰু মই বিশ্বাস কৰোঁ যে ছাত্ৰ ছাত্ৰীসকলক পঢ়াৰ প্ৰতি যদি এটা উদ্দীপনা জগাই তুলিব পাৰে তেতিয়া নিশ্চয় তেওঁলোক পঢ়াৰ প্ৰতি আকৰ্ষিত হ'ব। মোৰ শিক্ষকতা জীৱনৰ শেষৰ বছৰ এটা কথা ঘটিছিল। আমাৰ শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যিটো পুথিভঁৰাল সেইটো সাধাৰণতে তলা লগাই থোৱা থাকে, নোখোলে। কিন্তু সেই সময়ত আমাৰ ডক্টৰ মহেন্দ্ৰ বৰাৰ যিখন আত্মজীৱনী, সেই আত্মজীৱনী অনা হৈছিল আৰু মই নিজে কিতাপখন পঢ়ি শ্ৰেণীত মই সেই কিতাপখনৰ বিষয়ে এদিন কৈছিলোঁ। কোৱাৰ পিছত মই দেখিলোঁ যে কিতাপখন নিবলৈ দেখোন ল'ৰা ছোৱালীয়ে হেতাও পৰা লগায়। এজনে কিতাপখন লোৱাৰ দিনাই দুজন বা তিনিজন ছাত্ৰ বা ছাত্ৰীয়ে আমাক কয় যে ছাৰ এই কিতাপখন সোনকালে ঘূৰি আহিব নহয়, পিছৰ পৰা কিন্তু মই দিম। গতিকে মই ছাত্ৰ ছাত্ৰীক দুখ নিদিওঁ। কিতাপখন পঢ়াৰ যিটো হেঁপাহ, সেই হেঁপাহটো তেওঁলোকৰ মাজত শিক্ষকসকলে জগাই তুলিব লাগিব। যিকি নহওক এইখিনি কথা চালে বেৰে কোবাই মই আপোনালোকৰ আগত নিবেদন কৰিলোঁ আৰু এইখিনি নিবেদনৰ পিছত মই পুনৰবাৰ এই খোজ অনুষ্ঠানটিৰ যিসকল মহানুভৱ কৰ্মী, সেই কৰ্মীসকলৰ এই মহানুভৱতাৰ কাৰণে তেখেতসকলৰ ওচৰত মই কৃতজ্ঞতা স্বীকাৰ কৰি মই ঋণী হৈ ৰ'লোঁ আৰু তেখেতসকলে যি মোক সন্মান ৰাখিছে সেই সন্মান মই অটুট ৰাখিম বুলি আপোনালোকক কথা দিলোঁ। সকলোলৈকে ধন্যবাদ জনাইছোঁ, শ্ৰদ্ধা জনাইছোঁ, সেৱা জনাইছোঁ, বঢ়া তোতাৰভাৱে ক্ষমা প্ৰাৰ্থনা কৰিছোঁ।